বান্ধৱীসকল, এতিয়া ৰাতিপুৱা 10টা বাজিছে আৰু আমি ওলাইছোঁ আজি চানডুবিলৈ বুলি। যিহেতু আজি বহাগ বিহুৰ দ্বিতীয় দিন, সেইকাৰণে আজি ৰাস্তাও বহুখিনি খালী হৈ আছে। মা আছে ড্ৰাইভিং ছিটত। মায়ে গাড়ী চলাই ভাল পায়, সেইকাৰণে মায়ে চলাইছে। যিহেতু বিহুৰ বতৰ, গৈ থাকোঁতে দেখিলোঁ কেইগৰাকীমান মহিলাই বিহু পৰিৱেশন কৰি চান্দা উঠাই আছে। সেইকাৰণে আমি আমাৰ গাড়ীখন ৰখাই দিলোঁ। পাপাই তেওঁলোকক কিবা এটা দিলে আৰু তেওঁলোকেও আমাক হাঁহি বাটটো এৰি দিলে। ফাইনেলি আমি আহি পালোঁ আৰু চাওকচোন চাৰিওফালে কিমান যে এটা সুন্দৰ পৰিৱেশ। আৰু এই পৰিৱেশত কোনেনো ফটো নুঠাকৈ থাকিব পাৰে। আৰু ময়ো ৰেডি হৈ গ'লোঁ কেইটামান প'জ দিবৰ কাৰণে। আমি তাতে ব'টত উঠিলোঁ আৰু অলপ টাইম আমি স্পেণ্ড কৰিলোঁ। মই ফটো উঠিলোঁ, ফটোবোৰ বাৰু মই দেখুৱাম আপোনালোকক অলপ পিছত। বাট তেনেতে আমি আকৌ ৰিটাৰ্ণ হ'বলগীয়া হ'ল, যিহেতু আমি এঘৰ আলহীৰ ঘৰতো যাব লগা আছিলে। আমি ইভিনিং ঘৰলৈ উভতি আহিলোঁ। গাইজ, এইটো মোৰ প্ৰথম ভ্লগ হয়। আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি আপোনালোকে চাই ভাল পাইছে, দেন নেক্সট ভিডিঅ'টো মই বনাবলৈ ট্ৰাই কৰিম। আৰু মই উঠা কেইকপিমান ফটো ইয়াতে দি দিলোঁ। কেনেকুৱা হৈছে জনাবচোন। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, দেন লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।